আৰু বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক চাগে সকলো ভালেই আছে আৰু আজি মানে অলপ উঠা চা দেৰি হৈ গ'ল মানে ৰাতি যিটো প্ৰথমে 3 দিন ধৰি বৰষুণে দি আছে ন বৰষুণৰ বতৰ মানে কেতিয়ানো মানে দিনৰ 11টা বাজি গ'ল গমেই নাপালোঁ শুই উঠা দেৰি আৰু এতিয়া মানে মোক কি হয় টাউনলৈ যাব লাগে টাউনৰ পৰা গৈ মানে ঘৰত যে কাম চলি আছে ত' তাৰ কাৰণে মানে কেইটামান বজাৰ কৰিব লাগে আৰু আপোনালোকে ভাবিছে চাগে এইকেইদিন চাগে মই ব্লগ কেলৈ বনোৱা নাই মানে ব্লগ নবনোৱা এটাই কাৰণ হৈছে যোৰহাটত নেৰা নেপেৰা বৰষুণ মানে এই ৰুমটোৰ পৰা নাই মই ওলাই যাব পাৰিছোঁ নাই মই ক'ৰবাত যাব পাৰিছোঁ তাকে তেন্তে পটাপট খাই লওঁ আৰু আপোনালোকক কিবা এটা খাই লওক আৰু তেন্তে ব'লক বাইকত বহোঁ আৰু বাইকত মানে আজি বাইকখন অনা নহ'ল আজি অনা হ'ল মানে স্কুটি অনা মানে এটাই কাৰণ আছে যিহেতু বজাৰ চজাৰ কৰিব লাগিব ন আৰু তাতে দেখিছেই না বতৰটো মানে বৰষুণৰ বতৰ আৰু বাইকখন বোলো লেতেৰা নকৰোঁ অকণ চাফা চিকুণ কৰি ৰাখিছোঁ চ' এইখন মানে অকণমান স্কুটিখনকে লৈ যাওঁ স্কুটি মানে কি বজাৰ কৰিবলৈও মানে সুবিধা আৰু এইখন মানে অকণমান গুষ্টি মৰি গ'ল আৰু দেখিছে না স্কুটিখন মানে মিৰৰকেইখন মানে বেকা বিকি হৈ আছে বাৰু এইবিলাক একো নাই আৰু এইখিনিত মানে বজাৰখন বহে আজি বজাৰটো মানুহ বেছি নাই আৰু মানে বেছি দূৰলৈও যাব নালাগে আমাৰ ঘৰৰ ওচৰতে মানে এইবোৰ পাই যায় বস্তুবোৰ লাহোতেতো পাম আৰু লাহোতেতো পোৱাৰ পিছতে মানে চব বস্তু ঘৰৰ ওচৰতে পায় চ' ইমান এটা টেনশ্যন নাই আৰু ৰাস্তা পদূলিও মানে খালী চলাই ভাল লাগে এনেকুৱা বৰষুণৰ বতৰে নেন'খন পিছে ঠিকে আছে বাৰু ব'লক ভিৰ চিৰ নাই বুলি কৈছিলোঁহে দেখোন এই লাহোটিৰ ওচৰত ট্ৰেফিক জামেই লাগি আছে আৰু এইকণ জেগাতে মানে আমাক অভাৰ ব্ৰিজখন লাগে চব না কিমান বৈদ্য ভিৰ লাগি গ'ল মানে কি হ'ব ৰে যোৰহাটৰ অভাৰ ব্ৰিজ দে হেই ভণ্টি অকণমান ছাইড দি পাৰ হোৱা মানে এতিয়া সেই বগা বিল্ডিং এটা যে দেখি আছে সেইখিনিত মানে মই স্কুটিখন পাৰ্কিং কৰিব লাগে আৰু যি ভিৰ মানে ৰিক্সা চিক্সা চব যেনি তেনি সোমাই দিছে চব নাই এই ৰিক্সা অকণমান ইফালে দি যা মানে বেয়া অশান্তি আৰু এনেকুৱা ভিৰত মানে চলাবলৈ মানে মাথা চাথা নষ্ট হৈ যায় দেই কি বৈদ্য ভিৰ আৰু ট্ৰেফিক পুলিচকেইটা আজি নাই যে ট্ৰেফিককেইটা ক'ত গ'ল মানে অলপমান ভিৰটো মেইনটেইন কৰিব লাগে দাদা অকণমান ইফালে যাওক যাবলৈ দিয়ক আকৌ মাজে চাজে সোমাই দিছে আৰু এই ৰিক্সাখনে মানে অথনি বগা খালী বাজে লগাই আছে এনেই বৰষুণৰ বতৰ মই ঘৰ যাব লাগে কিন্তু নাই মানে এনেকুৱা বৈদ্য ভিৰ ন কোনো এটা ফাক এটা পোৱা নাই মই পালোহিয়ে কিন্তু হ'লেও মানে যাবলৈ নিদিয়ে ই মানে দাদা চাইকেলখন ক'ত ভৰাই দিছে বাৰু মুখৰ আগত কওকচোন একদম মানে এখন ৰিক্সাখন নাই আজি ভাবিছিলোঁ ভালকৈ চাগে ঘৰ পামগৈ বৰষুণত নিদিতাকৈ কিন্তু নাই বৰষুণত তিতিবই লাগিব উপায় নাই বৰষুণ আহোঁ টাইম আৰু এইখন মই পাই গ'লোঁ এতিয়া মই স্কুটিখন মানে ফুটপাথৰ ওপৰত উঠাই দিওঁ উপায় নাই এইখন দোকানলৈকে যাওঁ পটাপট বজাৰকেইটা লৈ ল'ম তো ফাইনেলি এইকেইটা বজাৰ হৈ গ'ল আৰু এতিয়া স্কুটিত লগাওঁ স্কুটি আনিলে এইটোৱে ভাল আৰু এনেকৈ মানে এই হুকটোত লগাই কৰি একদম হৈ গ'ল এতিয়া আৰু কি হ'ল ঘূৰি আহোঁতে মানে বৰষুণ পাই গ'লোঁ আৰু আপোনালোকে দেখিছে বতৰ চতৰ ডাৱৰীয়া হৈয়ে আছিলে চ' মানে এতিয়া বস্তু দুটা আছে মোৰ ওচৰত আছে এটা পাৰ্চেল আছে এটা নহয় দুটা পাৰ্চেল আছে চ' প্ৰথমতে এইটো দেখাওঁ ইয়াত আহিছে মানে মোৰ ক্ৰক্সযোৰ আহিছে চ' এই ক্ৰক্সযোৰ এইযোৰ এতিয়া পিন্ধি মেলি চাওঁ মোৰ হিচাপত চাগে চাইজটো অলপ ডাঙৰ লাগিছে তেন্তে পিন্ধি চালেহে গম পাম আৰু এটা পাৰ্চেল আহিছে যিটো আপোনালোক দেখাম খুলি এইটো হৈছে এইটো কি হয় মানে যিটো বস্তুৰে ভয় আছিলে সেইটোৱে হ'ল চক চাইজটো মানে অলপমান ডাঙৰ হৈ গ'ল তেন্তে এইযোৰ দিব লাগিব এতিয়া মানে ৰিপ্লেচে কৰিব লাগিব উপায় নাই আৰু 8 নম্বৰ দিছিলোঁ আহিলে মানে 9 নম্বৰ মানে ক্ৰক্সৰ কি হয় মানে চাইজটো এক চাইজ ডাঙৰ আহে চ' মই এইবাৰ এক চাইজ নিজতকৈ সৰু চাইজ দিব লাগিব মানে 7 নম্বৰ দিলে চাগে 8 নম্বৰ আহি যাব কি আছে বাৰু এইটো পেণ্ট হয় এটা বিহু বুলি দিছিলোঁ এতিয়া চাওঁ খুলি মানে আজিকালি মানে কাপোৰৰ ক্ষেত্ৰত মানে কি কৰে এনেকুৱা পলিচিকত পেণ্ট ট্ৰান্সপেৰেণ্ট কৰি পঠিয়ায় এইটো যে দেখিছে মানে কালাৰটো কেমেৰাত চাগে ভালকৈ ধৰিব পৰা নাই কালাৰটো অকণমান মানে ডাৰ্ক ব্লু টাইপৰ মানে ডাৰ্ক ব্লু নহয় লাইট ব্লু নহয় এনেকুৱা পেণ্ট এটা অলৰেডি মোৰ ওচৰত আছিলে বাৰু চেম কালাৰ দুটা পেণ্ট হৈ গ'ল পেণ্টটোৰ ফিটিংটো বঢ়িয়া আহিছে আৰু কালাৰটো ভালেই লাগিছে বাৰু ব্লেক মানে চাৰ্টৰ লগত পিন্ধিলে মানে বহুত ভাল লাগিব যেন পাইছোঁ এইটো এতিয়া মানে কি হ'ল ভাত পানী খাওঁ আৰু অলপ টাইম ৰেষ্ট লওঁ এতিয়া আপোনালোকৰ বাজিছে 1টা বাজিলে আৰু 1টা বাজিলে এতিয়া মই অকণমান মানে ফ্ৰেছ মুখত ধুই ন বৰষুণত তিতি মেলি আহিছোঁ আৰু তাৰপিছত চাওঁ পিছবেলা কি প্লেন বনাই যদি বৰষুণ যদি নিদিয়ে ৱেডাৰ যদি ক্লিয়াৰ থাকে তেন্তে এই ব্লগটো বহুত এক্সাইটিং হ'ব ये रहा मेरा खाना आज क्या है आज है सूखी रोटी एक 2 घी में बनाया हुआ रोटी আৰু মানে এয়া হৈছে আপোনালোকৰ পনীৰ আৰু কাবেলি বুটৰ ঘুগুনি আৰু পিঁয়াজ তেন্তে পটাপট খাওঁ এই বন্ধুসকল মানে ৰুটি চুটি খাই একদম কমপ্লিট আৰু অলপ টাইম আৰাম কৰিলোঁ আৰু কি হৈছে বাহিৰত মানে চিপকৈ বৰষুণ দিবলৈ লৈছে গতিকে মই মোবাইলটো মাউণ্টত লগাই বাহিৰত ব্লগিং কৰিব নোৱাৰোঁ চ' মানে য'ত যাবলৈ আছে ব'লক ডাইৰেক্টলি যাওঁ তেন্তে উৰি আমি আহি পাই গ'লোঁ এই ওচৰত আৰু এতিয়া আমি ক'ত যাওঁ কিবা বোলে শ্বপিং কৰিব লাগে তেন্তে ব'লক আজি আপোনালোকক মই কেইটামান শ্বপিং মল দেখাম যোৰহাটৰ আৰু পোনপ্ৰথমতে আমি যাম তেতিয়াহ'লে বিগ বজাৰ যাওঁ ন তেন্তে বিগ বজাৰ যাওঁ আৰু মানে বাহিৰত মানে ৱেডাৰটো যদি মই আজি দেখাওঁ মানে বৰষুণ দিউ হৈ আছে গতিকে মই মানে বাহিৰত মানে এবাৰ মানে মটো ব্লগিং কৰিব নোৱাৰোঁ ডাইৰেক্ট যাওঁ তেন্তে শ্বপিং মলত যাওঁ আৰু চাওঁ এইবাৰ কি কিনা আৰু ক'ত গ'লে মানুহজন বাৰ গাইফ হৈ যায় এইজনী হেলমেট পিন্ধি ওলাইলে ব'লা যাওঁ ব'লা পটাপট বৰষুণ দিয়া আগে আহিব লাগিব ব'লা তেন্তে এতিয়া আপোনালোকৰ আগত যোনটো দৃশ্য দেখিছে এইটো হৈছে লিনাৰ চকুৰে দেখা দৃশ্য এইটো হৈছে আমাৰ যোৰহাটৰ ৰাজমা পুখুৰীয়া আৰু ইয়াৰ পৰা ঠিক মানে অলপ দূৰ বেছি দূৰ নহয় সেইকণতে আছে বগা বিল্ডিং এই যে মানে বগা বিল্ডিংটো এইটোৱে হৈছে আপোনালোকৰ মানে বিগ বজাৰ তেন্তে দেৰি নকৰি ফটাফট যাওঁ বলক তেন্তে এইখনে হৈছে বিগ বজাৰ বিগ বজাৰ ক'ত গ'ল বিগ বজাৰ নাম চাম কাটি বন্ধ হৈ আছে যে এখন স্মাৰ্ট বজাৰ বৰ্তমান হৈ গ'ল আমাৰ লগত এটা মানে
বিগ বজাৰ আহিলোঁ আৰু দেখিলোঁ বিগ বজাৰ নামৰ বস্তুতে যোৰহাটৰ পৰা উঠি গুচি গ'ল দেখোন ইয়াত স্মাৰ্ট বজাৰ বুলিয়ে খুলি দিলে কিবা দুটাৰ লগতে পপত হৈ গ'ল তেন্তে এতিয়া আমি ক'ত যাম এম বজাৰ নে ক'ত যাম ভি মাৰ্ট তেন্তে ব'লক ভি মাৰ্টলৈকে যাম পপত হৈ গ'ল আমাৰ লগত আজি এইখন ভি মাৰ্টটোতো নহয় V2 আৰু মানে বিগ বজাৰৰ পৰা বেছি দূৰ নহয় ব'লক তেন্তে সোমাই যাওঁ এণ্ট্ৰেঞ্চ বাহ কি ধুনীয়াকৈ ডেক'ৰেশ্যন দিয়া আছে চব বিহু বুলি মানুহৰ দেখোন মানুহ জনো বহুত আছে কি কৰিবা আৰু বিহু বতৰ মানুহ শ্বপিং কৰিবলৈ আহিছে বেলুন চেলুন লগাই সজাইছে কিছু ধুনীয়া দেই দাদা ভাল বা আৰু বহুত মানুহ চকেই বাপৰে বাপ আৰু মানুহ নহ'বনো কেলে হে বছৰেকৰ বিহুততো মানুহে বজাৰ কৰিবই মানুহে আমিও কিনোগৈ ব'লক বাপৰে তামাম কালেকশ্যন ৰাখিছে দেখোন এই চাৰ্ট পেণ্টৰ তেন্তে মোৰো পেণ্ট কেইটামান মানে মই অনলাইন কেলে ল'লোঁ এতিয়াহে লাগিছে ইয়াত দেখোন বৰ ধুনীয়া পেণ্ট ৰাখিছে পেণ্ট মজা লাগিছে চোৱা না তোমাৰ কিবা পচন্দ হৈছে যদি চোৱা না বে চাই দিয়া না এটা লৈ দিয়া না প্লিজ ব্লেক পেণ্টটো মানে বেয়া পচন্দ লাগিছে চক এই ব্লেক পেণ্ট এই কাপোৰকেইটা চালোঁ মানে এতিয়ালৈকে একো পচন্দ হোৱা নাই এই পচন্দ হোৱালৈকে চাওঁগৈ ব'লক এই পচন্দ হ'বই লাগিব মানে কি হ'ল কিবা পচন্দ আহিছে নেকি এইটো ভাল লাগিছে নেকি তোমাৰ ভাল লাগিছে ন ধুনীয়াই লাগিছে ইমান এটা খাচ নহয় ব'লা বেলেগ চাওঁ কিবা এইটো ইমান খাচ নালাগে ঘৰত পিন্ধা দেখা লাগিব ব'লা ভাল লগা নাই এইবোৰ টেডি বিয়াৰ চাব নালাগে আগত চাওঁগৈ ব'লা কি আছে এইটো ভাল লাগিছে বাৰু বগা ইমান এটা মানে খাচ নহয় দাম বাপৰে 700 এটো আছে কি বাৰু একো নাই নহয় ল'ব লাগে বাদ দিয়া ব'লা বেলেগত যাওঁ তো চক লোকৰ বেগ লৈ ফটো মাৰিবলৈ লৈ ল'লে চব একদম লোকৰ বেগ আকৌ দেই ইয়াৰ পৰাই উঠাই লৈছোঁ তাৰ বেগ এইটোহে শ্বপিং মলৰ বেগ লৈ এতিয়া চেল্ফি মাৰি এজনী মানে কিনিবলৈ এতিয়ালৈকে একো নাই এনেই মানে চাহে ফুৰিছে এতিয়ালৈকে ইয়াৰ পৰা একো এটা কিনা নাই ব'লা বেলেগত যাওঁ হা মই যে কিনিলোঁ ইমান গেলা চোৱা নাই এইটো 250 এইটো কাপোৰটো ইমান ভাল নহয় ন আকৌ এইটো এযোৰ শ্বুজ মই 700 দি ফ্লিপকাৰ্টত দেখিছিলোঁ আৰু ইয়াত 600 মানে গম পালে ন মানে অনলাইনত মানে 100 টকা দাম বেছিহে ওলালে সিহঁতে চাই থাকে এইবোৰ বস্তু মইতো পিছত নাচাওঁ মোৰ মানে হেৰি থৈ দিছিলোঁ জোতাৰ মুখত নলগাবা এই কিনিবা নে কি তুমি কিবা নিকিনা তেন্তে ব'লা বেলেগ এটাত যাওঁ তেন্তে এতিয়া এটা বেলেগ এটা তালৈ যাব লাগিব ইয়াত একো পচন্দই হোৱা নাই কি আছে ব'লা বেলেগ এটালৈ যাওঁ হয় নহয় মানে ছোৱালীৰ লগত শ্বপিং কৰিব আহিলে মানে ঘূৰাহে হয় তো এই গোটেই মলটো চালে এতিয়ালৈকে মানে একো এটা নল'লে আৰু এতিয়া আমিতো এনেই মানে ইমান দেৰি চোৱা হ'ল ব'লক এতিয়া চব বজাৰলৈকে যাওঁ আৰু উপায় নাই এখন যোৱাটো এনেকুৱা বজাৰ য'ত কোনো আদি নাই অন্ত নাই তেন্তে ব'লক আদি নাইকিয়া অন্ত নাইকিয়া বজাৰলৈ সোমাই যাওঁ মানে নামেই হৈছে চব বজাৰ মানে চব পাব বজাৰ লিখাকৈ বহে কাৰণে হৈছে বজাৰ চব পায় মানে ইয়াত কাঁহী বাতি পৰা লৈ জোতা চেণ্ডেল মানে কি লাগে আপোনাক এনেকুৱা এটা আইটেম নাই যোনটো মানে আপুনি ইয়াত নাপাব যাদু মন্ত্ৰৰ পৰা লৈ মানে যি সকলো সামগ্ৰী এইখন বজাৰত মানে এভেইলেবল আৰু এই বজাৰখন যদি মই মানে আপোনালোকৰ যদি গোটেইখন যদি দেখাবলৈ যাওঁ মানে মই বলিয়া হৈ যাব লাগিব এই চব কাঁহী বাতি দোকানৰ পৰা ধৰি আকৌ লগতে আহি গ'ল জোতা দোকান মানে এইখন এখন এনেকুৱা বজাৰ য'ত আপুনি সোমাই গৈ থাকিলে ন কোনো অন্তই নাপাব মানে কিমান দূৰলৈকে যাব মাছ মাংস পৰা লৈ শাক পাচলিও পাব আনকি আৰু এয়া হৈছে চব বজাৰ বাহিৰৰ ফুটপাথবোৰ মানে এই ফুটপাথত কি আপোনাৰ যোনবোৰ চাইনাৰ মাল আছে ৰাষ্ট্ৰীয় মাল সস্তা এনেকৈ দা কটাৰী চাহ কটাৰী পৰা লৈ মানে চব এনেকুৱা দেখিছেনে চব পাব মানে গোটেই টাউনখন দিনটো ঘূৰাই কি কিনিলে এতিয়া দেখাব কি কিনিলে দেখাই দিয়া পটাপট চব কি কিনিছোঁ ইয়াত চাই লওক মানে গোটেই দিনটো টাউনখন ঘূৰালে কৈছে ন এইটো কি হয় এইটো চাৰ্ট এটা কিনিলে আৰু মানে এইভাগৰ ভায়েকৰ কাৰণে এইটো ভায়েকটো ইয়াৰ নাম হৈছে অভিনৱ বহুত দুষ্ট আকৌ দেই উৎপতীয়া ৰাম এইগাল কিনোতে মানে বহুত কেইখন দোকান ঘূৰালে কৈছে ন ছোৱালী আৰু জানে শ্বপিং কৰিব গ'লে কেইখন দোকান ঘূৰাই এবাৰতো পচন্দ নহয়েই সেইগাল চাওক মানে এখন দোকানেই কিনি আনিলে সৰু সুৰা বাপৰে বাপ আৰু কি লাগে এইটো বোলে এই কিনিলে ইয়াৰ বেয়া ফূৰ্তি দেখিছে ন নতুন পেণ্ট পাই ফূৰ্তিয়ে বেলেগ হাঁহি ওলাই গৈছে ল'ৰা এতিয়া ঘূৰালা এতিয়া তুমি মোক কি খুৱাবা সেইটো কোৱা এতিয়া মই পাস্তা বনাই খুৱাম পাস্তা বনাই খুৱাব লাগিব নহ'লে মানে মোৰ ভাগৰ লাগিছে বে চেনেলটো কৰিলে শুনিলে না চেনেলটো লাইক কৰি দিয়ক এতিয়াই আৰু ভিডিঅ'টো মানে শ্বেয়াৰ কৰি দিয়ক অলপমান একদম পুৰা শ্বেয়াৰ কৰি দিয়ক আৰু আজি আৰু বেয়া ফূৰ্তি মানে নতুন কাপোৰ পাই গৈছে আৰু বিহু বুলি হয় নাই অভিনৱ ফূৰ্তি ভাল লাগিছে নে এই মজা তেন্তে মই খাই লওঁ ইয়াক গৰমা গৰম পাস্তা আৰু আপোনালোকে কৰি দিয়ক ভিডিঅ'টো শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব